মানুহে কি ক'ব বা কি ভাবিব এইবিলাক অনৰ্থক কথা চিন্তা কৰি যদি আপুনি আপোনাৰ ভাল লগা কিছুমান কাম নকৰাকৈ আছে তেন্তে আপুনি মৰাত্মক ভুল কৰিছে। এটা কথা মন কৰিব, সময় যেতিয়া পাৰ হৈ যাব আপুনি ইচ্ছা কৰিলেও কিছুমান কাম কৰিব নোৱাৰিব। এদিন আপুনি বুঢ়া হ'ব, মানুহৰ কামত নহা হৈ পৰিব। সেই দিনাৰ পৰা আপোনাক ভাল পোৱা মানুহৰ সংখ্যা, আপোনাৰ আশে পাশে থকা মানুহৰ সংখ্যা কমি আহিব। এদিন আপুনি মৃত্যুৰ শয্যাত পৰিব। সেইদিনা আপুনি সেই মানুহবোৰক আপোনাৰ কাষত বিচাৰিলেও নাপাব। চিন্তা কৰি চাওক, যিবোৰ মানুহৰ কথা চিন্তা কৰি আপুনি আপোনাৰ ভাল লগা বহু কাম নকৰাকৈ থাকিল, জীৱনটো মনে বিচৰা ধৰণে উদযাপন নকৰিলে, সেই মানুহবোৰৰ পৰা আপোনাৰ কি লাভ হ'ল? গতিকে আনে কি ক'ব বা কি ভাবিব এইবিলাক কথা চিন্তা কৰি সময় নষ্ট একেবাৰে নকৰিব। মানুহে কি ক'ব? আপুনি যদি বিফল হয় মানুহে আপোনাক নিন্দা ভৎসনা কৰিব, হাঁহিব। কাইলৈ যদি আপুনি সফল হয় সেই একেখিনি মানুহেই আপোনাক প্ৰশংসাৰে উপচাই পেলাব। গতিকে আনে কি ক'ব বা কি ভাবিব এইবিলাক কথা চিন্তা কৰি নাথাকিব। জীৱনটো নিজৰ মতে গঢ় দিয়ক। মনে যি বিচাৰে তাকেই কৰক। জীৱনৰ প্ৰতিটো মুহূৰ্ত মনে বিচৰা ধৰণে উদযাপন কৰক।